মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নৱমানৰ কাৰণে মই ভূগোল বিভাগৰ এটা চেপ্টাৰ এটা তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে নিশ্চয় মন দি শুনিবা। চেপ্টাৰটো হৈছে ভূগোলৰ দ্বিতীয় অধ্যায়টো, অৰ্থাৎ অধ্যায়টোৰ নাম হৈছে বায়ুমণ্ডল, ইয়াৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। এটা দীঘল চেপ্টাৰ। তোমালোকে এই চেপ্টাৰটো নিশ্চয় ঘৰত পঢ়ি চাইছা। এতিয়া কথা হ'ল, এই যে বায়ুমণ্ডলৰ চেপ্টাৰটো তোমালোকক দিছে, অলপ দীঘলীয়াকৈ, অলপ বহল ভিত্তিত দিছে। তোমালোকে অলপ মন দি এই কথাটো যদি ভালকৈ নপঢ়া, তোমালোকে আধৰুৱা হৈ ৰ'ব। দশম শ্ৰেণীত আৰু তোমালোকে এইটো নাপাবাগৈ। গতিকে মই আশা ৰাখিছোঁ মই আজি এটা আভাসহে দিম তোমালোকক। ইমান দীঘলীয়া ক্লাছ এটা কৰা সম্ভৱ নহয়। গতিকে তোমালোকে মই কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি, আৰু অসুবিধা থাকিলে মই তোমালোকৰ লগত সদায় থাকিম। তোমালোকে কিবা প্ৰব্লেম হ'লে তোমালোকে ক'বা, সুধিবা, মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ যত্ন কৰিম। এতিয়া কথা হ'ল, মই এই লেচনটোৰ বিষয়ে, এই পাঠটোৰ বিষয়ে তোমালোকক দুটামান আভাস দিব ওলাইছোঁ। চেপ্টাৰটোৰ নামেই হৈছে বায়ুমণ্ডল। তোমালোকক বাৰু মই এটা কথা সুধোঁ, তোমালোকে নিশ্চয় অলপমান চিন্তা কৰিব লাগিব যে বায়ুমণ্ডল মানে কি। বায়ুমণ্ডল মানে হ'ল, তোমালোকে আগতে পাই আহিছা, কিন্তু LPৰ পৰাই পাই আহিছা বায়ুমণ্ডল কি। হয়তো পাহৰিবও পাৰা। পৃথিৱীৰ উপৰিভাগত, ভূপৃষ্ঠৰ ওপৰত গাতে লাগি থকা যিটো বায়বীয়, যিটো গেছীয় আৱৰণ, সেইটোৱে হৈছে বায়ুমণ্ডল। পৃথিৱীৰ চাৰিওফালে আছে। তোমালোকে এটা কথা নিশ্চয় ভাবা, নিশ্চয় মই এটা অনুমান কৰিছোঁ যে এই যে বায়ুমণ্ডলটো পৃথিৱীৰ উপৰিভাগত যে সদায় লাগি আছে, এইটো আঁতৰি যোৱা নাই কিয়? ভূভাগৰ ওপৰত যে লাগি আছে, ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ আছে। তোমালোকে নিশ্চয় জানা মধ্যাকৰ্ষণ শক্তি। মধ্যাকৰ্ষণ শক্তিয়ে টানি ধৰি ৰাখিছে গেছটো। এইটো আমাৰ কাৰণে এটা সুখবৰ। আমাৰ জীৱ জন্তু, প্ৰাণী, গছ গছনি আটাইবিলাকৰ কাৰণে এটা ভাল কথা। নহ'লে আমি এই বায়ুমণ্ডলৰ ভিতৰত আমি বাস কৰিব নোৱাৰিলোহেঁতেন, আমি জীয়াই নাথাকিলোহেঁতেন। যিয়ে নহওক, এই বায়ুমণ্ডলটো গোটেই পৃথিৱীৰ চাৰিওফালে আগুৰি থকা এটা বায়বীয় অৰ্থাৎ গেছীয় আৱৰণ, যিটোৱে আমাক তাৰমানে কি কৰিছে, ডুবাই ৰাখিছে। আমি তাৰমানে সাগৰৰ তলত যেনেকৈ মাছ, মগৰ যিবিলাক শিহু বা বিভিন্ন সামুদ্ৰিক প্ৰাণীবিলাক সাগৰৰ তলত ডুব গৈ থাকে, ঠিক সেইধৰণে আমিও এটা বিশাল সমুদ্ৰ, বায়ুৰ সাগৰত ডুব গৈ আছোঁ। এতিয়া কথা হ'ল, বায়ুমণ্ডল, এই বায়ুমণ্ডলৰ গঠন বুলি কওঁতেতো ইয়াৰ আকৃতিটো একো নাই। তোমালোকে এইটো এটা কোনো আকৃতিবিহীন এটা গেছীয় বস্তু। এতিয়া আমাৰ বিজ্ঞানীসকলে, ভূগোল বিজ্ঞানীসকলে এই বায়ুৰ যিবিলাক গঠন বুলি কৈছে, এই গঠনটো তাৰমানে প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি বায়ুৰ স্তৰ কেইটামান নিৰ্ধাৰণ কৰিছে। বায়ুৰ স্তৰ গঠন, বায়ুমণ্ডলৰ গঠন, নহয়নে? এই গঠনটো, বায়ুমণ্ডলৰ গঠন বুলি কওঁতে ইয়াৰ কেইটামান স্তৰ আছে। স্তৰ আছে। এই স্তৰকেইটাকে বায়ুমণ্ডলৰ গঠন বুলি কৈছে। বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এই স্তৰকেইটা নিৰ্ধাৰণ কৰা হৈছে। তোমালোকে এটা কথা পাইছাই যে ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ ওপৰলৈ বায়ুমণ্ডল বিস্তাৰিত হৈ আছে। কিন্তু অনুমানহে কৰা হৈছে 10,000 কিলোমিটাৰ ওপৰলৈকে তাত বায়ুৰ অস্তিত্ব একেবাৰে একদম ক্ষীণ, বহুত কম, তাৰ গুণাগুণো তেনেই নগণ্য। এতিয়া কথা হ'ল, এই বায়ুৰ যিটো স্তৰ, এই স্তৰকেইটা প্ৰধানতঃ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল হোম স্ফিয়াৰ আৰু এটা হ'ল হেটৰস্ফিয়াৰ। হোম স্ফিয়াৰ আৰু হেটৰস্ফিয়াৰ। হোম স্ফিয়াৰ বুলি এইকাৰণে কোৱা হৈছে যে প্ৰায় 92 কিলোমিটাৰ ওপৰলৈকে ভূপৃষ্ঠৰ পৰা এই যিটো আমি হোম স্ফিয়াৰৰ কথা ক'লোঁ, সেইটো তাৰমানে আগুৰি আছে। ইয়াতে তিনিটা স্তৰ আকৌ ভাগ কৰিছে। সেই তিনিটা হৈছে ট্ৰপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ আৰু মেছস্ফিয়াৰ। ট্ৰপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ আৰু মেছস্ফিয়াৰ, এই যিটো হোম স্ফিয়াৰ বুলি কোৱা হয়।
এইকাৰণে কোৱা হৈছে যে ইয়াত বায়ুমণ্ডলৰ সকলোবিলাক পৰিৱৰ্তন পৰিলক্ষিত হয়। প্ৰধানকৈ ট্ৰপস্ফিয়াৰ আমাৰ গাতে লাগি থকা অৰ্থাৎ মাটিৰ পৰা প্ৰায় 16 কিলোমিটাৰ ওপৰলৈ 16 কিলোমিটাৰ ওপৰলৈ আগুৰি আছে এই বায়ুৰ স্তৰটো। অৱশ্যে বিষুৱীয় অঞ্চল বা মেৰু অঞ্চলত অলপ পাৰ্থক্য থাকে কম বেছি হ'লেও এই 16 কিলোমিটাৰ ওপৰলৈ আগুৰি থকা ট্ৰপস্ফিয়াৰতে বায়ুমণ্ডলৰ যিবিলাক পৰিৱৰ্তন এই সকলোবিলাক ইয়াত দেখা যায়। বায়ুমণ্ডলৰ পৰিৱৰ্তন মানে তোমালোকে কি বুজিলা? এই যে আমি যে এই যে মেঘ, এই যে বৰষুণ, এই যে ধুমুহা, শিল বৰষুণ, এই আটাইবিলাক কাৰ্য বায়ুমণ্ডলৰ এই ট্ৰপস্ফিয়াৰতে দেখা যায়। তাৰপিছত ষ্ট্ৰেটস্ফিয়াৰ, তাৰ ওপৰৰ স্তৰটো কিছু ওপৰত ষ্ট্ৰেটস্ফিয়াৰটো আছে 48 কিলোমিটাৰ ওপৰলৈ। ঠিক সেইধৰণে মেছস্ফিয়াৰটো আছে 92 কিলোমিটাৰ ওপৰলৈ, তাৰ ওপৰত মানে। এতিয়া কথা হ'ল এই তিনিটা স্তৰ লগ লগাই হোমস্ফিয়াৰ বুলি কৈছে। তাৰপিছত নেক্সট তাৰ ওপৰৰখিনি প্ৰায় 10,000 কিলোমিটাৰ ওপৰলৈ তাৰ মানে হেৰিটো মানে তোমাৰ পৰিসৰটো বেছিকৈ ধৰিছে, কাৰণ তাৰ গুণাগুণ বৰ বেছি উল্লেখনীয় নহয়। হেট্ৰস্ফিয়াৰ বুলি যিটো কোৱা হৈছে তাক এটা নাম দিছে। প্ৰথমৰ স্তৰটো হ'ল থাৰ্মস্ফিয়াৰ আৰু তাৰ ওপৰটো হ'ল এক্সস্ফিয়াৰ। এতিয়া এই দুটা মিলি হেট্ৰস্ফিয়াৰ। এতিয়া তোমালোকে কিতাপত ধুনীয়াকৈ আছে চেপ্টাৰটোত এফালৰ পৰা পঢ়ি যাবা, আৰু মই তোমালোকক যিখিনি কথা কৈছোঁ এইখিনি কথা তোমালোকে মিলাই চাবা, ধুনীয়াকৈ মিলি যাব। কিন্তু তোমালোকে এটা কথা গুৰুত্ব দিব লাগিব যে বায়ুমণ্ডলৰ যিকেইটা স্তৰ, সেই স্তৰকেইটাৰ কাৰ্যাৱলীৰ প্ৰথমৰ স্তৰকেইটা যিটো আমাৰ হোমস্ফিয়াৰ বুলি ক'লোঁ, এইকেইটাৰ ওপৰত বেছি প্ৰাধান্য দিবা। কাৰণ বায়ুমণ্ডলৰ আটাইবিলাক পৰিৱৰ্তন এই হোমস্ফিয়াৰকেইটাতে পৰিলক্ষিত হয়। আমাৰ যে বৰষুণ বতৰ, এই যে ৰ'দ বতৰ, অতি গৰম, এই আটাইবিলাক পৰিৱৰ্তন, ধুমুহা, শিলাবৃষ্টি মই ক'লোৱে আগতে, আটাইখিনি তোমালোকে অলপ মন দি পঢ়িবা। কিতাপত বিস্তৃতভাৱে আছে, যিখিনি কথা নেকি এটা ক্লাছত ইমানকৈ পোৱা সম্ভৱ নহয়। এতিয়া মই আহিছোঁ চাপনো কি? প্ৰেছাৰ, বায়ুমণ্ডলৰ যিটো প্ৰেছাৰ। সকলো বস্তুৰে এটা হেঁচা থাকে নাথাকে। এতিয়া কথা হ'ল সকলো বস্তুৰ ওজন বা মানে যিটো মধ্যাকৰ্ষণীয় বল, তাৰ ফলতেই হেঁচাটো হয়। বায়ুমণ্ডলৰো সেই একে কথা। আৰু তোমালোকে মন কৰিবা যে বায়ুৰ স্তৰবিলাক 10,000 কিলোমিটাৰ ওপৰলৈ যিহেতু আছে, আটাইতকৈ মাটিৰ ওচৰৰ বায়ুটো ডাঠ, অৰ্থাৎ ইয়াৰ চাপ সদায় বেছি। কিন্তু আমাৰ পৃথিৱীখনৰ উপৰিভাগৰ কথাটো অলপমান তাৰতম্য পৰিলক্ষিত হয়। আমি আটাই জানো যে পৃথিৱীখন গোলাকাৰ, পৃথিৱীখন ঘূৰণীয়া। এই ঘূৰণীয়া পৃথিৱীখনৰ তাৰমানে কি হৈছে, এই দুটা মেৰু ইয়াত চাপৰ কিছু পাৰ্থক্য পৰিলক্ষিত হয়। কাৰণ চাপটো কি বস্তু তোমালোকে অলপ বুজিবলৈ যত্ন কৰা। চাপটো সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ কৰে। সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ কৰি বায়ুমণ্ডলৰ যিহেতু বায়ুটো গেছীয় বস্তু, গতিকে এই গেছীয় বস্তুটো কি হয়, সূৰ্যৰ তাপত গৰম হয়, গৰম হৈ পাতল হৈ ওপৰলৈ উঠে, তেতিয়া আকৌ নিম্নচাপ হয়, য'ত সূৰ্যৰ কিৰণ অলপ হেলনীয়াকৈ পৰে, তাত আকৌ কি হয়, বায়ুটো গধুৰ হয়, শীতল হয়, তাত উচ্চ চাপ বিৰাজ কৰে। এই ধৰণে পৃথিৱীৰ উপৰিভাগত যিহেতু গোলাকাৰ, সূৰ্যৰ তাপটো পৰোঁতে পোনপটীয়াভাৱে সকলো ঠাইতে নপৰে। কিছুমান ঠাইত পৰে হেলনীয়াকৈ আৰু কিছুমান ঠাইত পৰে পোনপটীয়াকৈ। উদাহৰণস্বৰূপে এই বিষুৱীয় অঞ্চলত, এইডাল বিষুৱ ৰেখা, এই বিষুৱীয় অঞ্চলত সূৰ্যৰ তাপটো পোনপটীয়াভাৱে পৰে, আৰু দুয়ো মেৰুৰ ফালে ক্ৰমান্বয়ে কি হয়, সূৰ্যৰ তাপটো হেলনীয়াকৈ পৰে। তোমালোকে এইটোও জানা, এই হেলনীয়াকৈ সূৰ্যৰ তাপ পৰাৰ কাৰণে দুই মেৰু সদায় বৰফযুক্ত, মানে বৰফেৰে আৱৰা, দুই মেৰু সদায় শীতল, সূৰ্যৰ তাপটো হেলনীয়াকৈ পৰাৰ কাৰণে। এতিয়া কথা হৈছে, আমাৰ মূল কথাটো হ'ল চাপটো আমি ক'লোৱেই যে যিটো বায়ুৰ যিটো ডাঠ আৰু পাতল, এইটোৱে হ'ল কি, বায়ুৰ চাপ। ডাঠ হ'লে চাপটো বেছি হয় আৰু পাতল হ'লে কি হয়, চাপটো কমি যায়। আৰু এই চাপ পৃথিৱীৰ উপৰিভাগত মানে অলপ বেলেগ বেলেগ দেখা যায়, 4টা ভাগত ভাগ কৰা হৈছে। চালে পাঠ্যপুথিত চালে ধুনীয়াকৈ পাবা, আছে কথাখিনি, মই মনত পেলাইহে দিছোঁ তোমালোকক কেনেকৈ পঢ়িব লাগে। এই যে নিৰক্ষীয় অঞ্চল, এইটো এটা হ'ল কি, চাপ বলয়। এইটো নিৰক্ষীয় চাপ বলয়। এইটো হ'ল কি তোমাৰ এইটো নিম্ন চাপ বলয়। গতিকে এইটো এটা
নিৰক্ষীয় নিম্নচাপ বলয়, আৰু তাৰপিছত হ'ল উপক্ৰান্তীয় উচ্চচাপ বলয়, তাৰপিছত উপমেৰু দেশীয় এটা আছে, এইটো হ'ল কি নিম্নচাপ বলয়, আৰু একেবাৰে মেৰুত আছে কি মেৰু দেশীয় উচ্চচাপ বলয়। ইয়াৰ ওপৰত ভিত্তি কৰি বায়ুমণ্ডলৰ তাৰতম্য হয়। আৰু তাৰ পিছৰখিনি কথা তোমালোকে অলপমান ভালকৈ চাবা, সময় আমাৰ মানে কমি আহিছে। গতিকে এই যে বায়ু প্ৰবাহ এই ধৰণেই হয় যে বায়ুৰ চাপৰ তাৰতম্য অনুসাৰে বায়ু প্ৰবাহটো সংঘটিত হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আভাস দিবৰ কাৰণে, কথাখিনি মনত অলপমান বল বঢ়াবৰ কাৰণে, মনত সাহস দিবৰ কাৰণে মই এইখিনি কথা তোমালোকক অৱগত কৰিলোঁ। তোমালোকে ব্যক্তিগতভাৱে মোক যোগাযোগ কৰি যদি কিবা অসুবিধা পোৱা তোমালোকে সুধিবা, মই নিশ্চয় তোমালোকক সহায় কৰিম। ধন্যবাদ।